Hello everyone, মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাজিছে ইভিনিং 4:30 সানডে। ভাবিলোঁ ব্লগ এটাকে বনাওঁ। এতিয়া এনেই ঘৰৰ আগফালে ঘূৰি ফুৰিছোঁ, বিশেষ একো কাম নাই যে। এয়া আমাৰ পোৱালিটো অকণমানটো কেমেৰা দেখিলে আজিকালি নাচায়, বেলেগ টেঙৰ হৈছে। সেয়া মা আৰু মোৰ কৈ দিয়া হাই 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 গুড ইভিনিং কোৱা গুড ইভিনিং নাচাই কৈ দিয়া আমি ইভিনিং ৱাক কৰিছোঁ শুনো নাচাই চাওঁ চাওঁ ই খংটো চোৱা নাচাই ইমান টেঙৰ হ'লানে তুমি ইমান টেঙৰ এতিয়া হৈছে আমাৰ টি টাইম আৰু লগত আছে ব্ৰেড আৰু চানা হুলানা চ' চাহকাপ খাই লওঁ আপোনালোকে চাই থাকক মোৰ বা দেই কিবা এটা কৈ দে আপোনালোকে আমাৰ ভণ্টিয়ে নতুনকৈ চেনেল খুলিছে আপোনালোকে সহায় জনালে ভাল পাম নতুনকৈ এটা এতিয়া ইমান হেৰিকৈ হোৱাগৈ নাই আৰু হ'বগৈ লাহে লাহে আৰু সহায় সহযোগ কৰিব দেই বায়ে কৈছে যেতিয়া কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব হেল্ল' এভৰিৱান এতিয়া আছোঁ মই পাকঘৰত এতিয়া মই বনাম কুচিয়া আৰু অমিতাৰ জোল আৰু গৰৈ মাছ আৰু ভেদাইলতাৰ জোল ৰেচিপি শ্বেয়াৰ নকৰোঁ এনেও সকলোৱে জানে চাগে কেনেকৈ বনায় আৰু আজিৰ মোৰ ব্লগটো ইয়াতে শেষ কৰিম যদি আপোনালোকৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই